নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অল ইনফো ইন আসামিজ চেনেললৈ। আজিৰ এই ভিডিঅ'ত অসমৰ সোশ্যাল মিডিয়া তথা ইউটিউব জগতৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম খবৰটো হৈছে বিকাশ চেত্ৰীৰ ওপৰত। বিকাশ চেত্ৰীয়ে কেইদিনমান আগতে তেওঁ এটা মিটআপ কৰিম বুলি কৈছিল। ফাইনেলি তেওঁ ক'লে যে ক'ত কেতিয়া কেনেকৈ সেই মিটআপটো কৰিব। তাৰে এটা ক্লিপ চাওঁ। 10 তাৰিখে আহা ৰবিবাৰে, এইটো ৰবিবাৰে বঙাইগাঁৱত হ'ব ধুনীয়া এটা মিটআপ। আৰু ক'ত হ'ব মিটআপটো সেইটো মই এড্ৰেছটো লৈ আছোঁ। এতিয়া এড্ৰেছটো লৈ পেলাই মই নেক্সট ষ্টৰীত নহ'লে নেক্সট ব্লগত ধুনীয়াকৈ কৈছোঁ। কিন্তু ফিক্স মিটআপ বঙাইগাঁও 10 তাৰিখে, এই ৰবিবাৰে। মানে আজি কিমান তাৰিখ? আজি 6 তাৰিখ আমাৰ বঙাইগাঁৱত মিটআপ হ'ব 10 তাৰিখে। মানে আজি মঙলবাৰ ন? আজি মঙলবাৰ মানে এই ৰবিবাৰে হ'ব মিটআপ ধুনীয়াকৈ। আৰু এটা আপোনাৰ কথা মনত আছে নে নাজানো, আৰু এবাৰ মনত কৰি দিওঁ, চবে ব্লেক ড্ৰেছ লগাই আহিব। মানে এনেকুৱা মিটআপ হোৱাই নাই চাগে অসমত ক'তো, যে গোটেইকেইটা এটা ড্ৰেছ হ'ব। কি মজা লাগিব, ব্লেক ড্ৰেছ। আৰু কিয় মিটআপটো বঙাইগাঁৱত পাতি আছোঁ সেইটো মই নেক্সট ব্লগত ধুনীয়াকৈ কৈ আছোঁ। অলৰেডি বহুতে গম পাইছে, নেক্সট ব্লগত ধুনীয়াকৈ এক্সপ্লেইন কৰি কিনে ব্লগ পাম। বঙাইগাঁৱত যিসকলে আছে ধুনীয়াকৈ আহিব ৰবিবাৰে, সকলোৱে মিলি পেলাই। ইয়াৰ পিছৰ আপডেটটো হৈছে ৰাব্বানী স্বয়মৰ ওপৰত। ৰাব্বানী স্বয়মৰ বাৰ্থডে চেনেলটোত সাধাৰণতে শ্বৰ্ট ফিল্ম ভিডিঅ' আপলোড কৰে, কিন্তু বহুদিন ধৰি সেই চেনেলটোত ভিডিঅ' আপলোড কৰা নাই। কাৰণটো হৈছে তেওঁৰ বাৰ্থডে চেনেলটোৰ ভিতৰত সকলোতকৈ দীঘল ভিডিঅ' এটাৰ শ্বুটিং চলি আছিল। এই ভিডিঅ'টোৰ নাম হৈছে নিবিৰ আৰু তাৰা, আৰু এই ভিডিঅ'টো প্ৰায় 1 ঘণ্টাৰ ভিডিঅ' হ'ব বুলি গম পোৱা গৈছে। নিবিৰ আৰু তাৰা ভিডিঅ'টোত বহুকেইজন ডাঙৰ ডাঙৰ ইউটিউবাৰ থাকিব বুলি গম পোৱা গৈছে, আৰু এই ভিডিঅ'টো আপলোড হ'ব 20 এপ্ৰিল তাৰিখে। বন্ধুসকল, তৃতীয় আপডেটটো হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আৰু ভাস্কৰ দত্তৰ ওপৰত। দুয়োজন ইউটিউবাৰে ডিব্ৰুগড়ত হ'বলগীয়া 53 কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত উপস্থিত থাকিব 17, 18 আৰু 29 এপ্ৰিল তাৰিখে। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি অলৰ অপশ্যনটো দবাই দিব। ধন্যবাদ।